সকলোকে শুভ ৰাতিপুৱা জনাইছো মই দীপাঞ্জলিয়ে মোৰ আন এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি পাকঘৰৰ পৰাই মই ব্লগটো আৰম্ভ কৰোঁ বুলি ভাবিলো এতিয়া আজি আম অলপ কাটি লৈছো কেঁচা আৰু ডকৰা মিক্স আছে এনেকৈ দীঘলকৈ কাটি লৈছো এতিয়া ভাবিছো অকণমান ব্ৰেকফাষ্টৰ লগত অম্বল বনাওঁ মোৰ ছোৱালীজনীও খাই খুব ভাল পায় আৰু এইফালে আটা মাৰি থৈছো লুচি বনাম বোলো আজি এয়া পদিনা দি পেলাই মই লুচি বনাম আজি পদিনা পুৰি মাৰি থৈছো আপোনালোকক মই নেদেখুৱাই লগৰ পিছত এদিন মই শ্বেয়াৰ কৰিম বাৰু কি কি গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা মোৰ মন জোছনা হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা হৃদয়ৰে হাসনা পৰাণৰা কোলে কামনা পাহৰাই হিয়াৰে বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ গ'ল ধুনীয়াকৈ মোৰ আমৰ চাটনি ইয়াতে মই গুড় দিলোঁ আমটো সিজাওঁতে মই গুড়টো দিয়া মানে ভিডিঅ' কৰা নহ'ল ইয়াতে আমখিনি অকণমান সিজাৰ পিছতে মই অলপ গুড় দি পেলাই আপুনি চাই ল'ব টেঙা মিঠা হ'ব লাগে আৰু বেছি টেঙা হৈ থাকিলেও ভাল নহ'ব গতিকে এয়া মোৰ ৰেডি হৈ গ'ল এতিয়া লুচিৰ লগত পৰিৱেশন কৰোঁ খাই লওঁ ব্ৰেকফাষ্টটো আকৌ লগ পাই আছোঁ সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি এয়া তুলসী পুলি এটা আনিছোঁ এই পুলিটো আজি মই ৰুওঁ ইয়াতে আগতেতো আছিলে এটা মানে মৰি থাকিলে পুলিটো এতিয়া এই টাবটোত অলপ মাটি বেছি হৈ আছে যিহেতু ইয়াতে মাটি অলপ আছে ইয়াতে অলপ মাটি মই কমাই লওঁ তুলসী পুলি এটা থাকিলে খুব ভাল লাগে চাকি এগছ জ্বলাই বা এনেই মানে তুলসী ঘৰত থাকিবই লাগে মোৰ ইমান ধুনীয়াকৈ আছিলে কিন্তু মৰি থাকিলে জানানে আজি এতিয়া ৰুইছোঁ ৰ'ব এটা আকৌ কি হয় আশা ভৰা গীতে আজি প্ৰাণ পালে
আজি মই চিকেনৰ লগত মচুন্দৰী পাত কেইটামানো দি বনাইছোঁ এয়া মচুন্দৰী পাতকেইটা মই অকণমান সৰুকৈ কাটি পেলাই দি দিছোঁ মচুন্দৰীৰ লগত চিকেন খুব ভাল লাগে আৰু গৰমৰ দিনত মচুন্দৰী পাতটো পেটৰ কাৰণে খুবেই ভাল গতিকে আজি আছিলে মোৰ অলপ পাত মই বোলো ভাবিলোঁ চিকেনৰ লগতে দি পেলাই বনাওঁ আজি চিকেনখন এয়া হৈ গৈছে মোৰ অকণমান সময় আৰু ৰাখি পেলাই মই চিকেনখিনি নমাই থ'বলৈ হৈ যাব ভাত পানী খাই অকণমান ৰেষ্ট ল'লোঁ লৈ এতিয়া আজি নৰসিংহ পাত কেইটামান আছিলে মোৰ ভাবিলোঁ আবেলি চাহৰ লগত খাবলৈ বৰা কেইটামানকৈ বনাওঁ সেইকাৰণে পিচি লৈ পেলাই তাতে মিক্সিত পিচি ল'লোঁ অলপ লৈ পেলাই এতিয়া ভাবিছোঁ তাতে বেচন আৰু পিঠাগুড়ি অকণমান দি পেলাই বৰা কেইটামান বনাই দিওঁ নহ'লে মানে এনেকৈ পকৰি কেইটামান বনাই খালে আবেলি চাহ কাপৰ লগত খায়ো ভাল লাগে আশা ভরা গীতে আজি প্রাণ পালে এয়া আবেলি গ্ৰীণ টি কাপ লৈছোঁ লগতে আজি নৰসিংহৰ মানে পকৰি বনাই লৈছোঁ আবেলি চাহ কাপৰ কাৰণে আৰু আজি ৰাতিপুৱাই মই আপোনালোকৰ লগত ব্লগটো আৰম্ভ কৰিলোঁ ভাবিলোঁ আজি ইভিনিং চাহ কাপৰ লগতে আপোনালোকৰ লগত শেষ কৰোঁ ব্লগটো আজি মই দুপৰীয়াৰ পৰা ৰাতিপুৱাৰ পৰা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মই কি কৰি গ'লোঁ আজি দিনটো আৰু আপোনালোকৰ লগত মই দুটা ৰেচিপিও শ্বেয়াৰ কৰিলোঁ এটা আমৰ টেঙা মিঠা অম্বল চাটনি লগতে দুপৰীয়াৰ সাজত মই মচুন্দৰী দি পেলাই চিকেন বনালোঁ আজি আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰিলোঁ কোনে কোনে মচুন্দৰী দি চিকেন খাইছে আপোনালোকে নিশ্চয় জনাব আৰু মচুন্দৰীটো বহুত ভাল পেটৰ কাৰণে গতিকে আপোনালোকেও বনাই খাব যদি ভাল পাইছে ৰেচিপিটো আৰু যদি কোনোবাই খাইছে সেইটোও মোক জনাব গতিকে আজি ভিডিঅ'টো চাই আপোনালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক আৰু এটা কমেণ্ট কৰি জনাব আৰু যদি মোৰ চেনেলটোলৈ কোনোবা নতুন আহিছে তেতিয়াহ'লে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি যাব আৰু আজিলৈ আহিছোঁ এই ইভিনিং চাহ কাপৰ লগতে আপোনালোকৰ পৰা বিদায় মাগিছোঁ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰবাৰ আহিম ধন্যবাদ